কবিতাৰ শিৰোনাম এই চাইকেলত উঠি অহা ল'ৰাজন। এই চাইকেলত উঠি অহা ল'ৰাজন, তোমাক মোৰ বৰ ভাল লাগে অ'। চাওঁ নেচাওঁকৈ কেৰাহীকৈ চাওঁ, তুমিচোন মোৰ তুলিকে নোচোৱা। সঁচা অৰ্থত তুমি মোক নেগলেক্ট কৰা ন, এনেকুৱাই লাগে মোৰ। তুমি হয়তো নাজানা যে তোমাক দেখাৰ পৰাই কিজানি দূৰণিৰ জন্তুত তোমাৰ সৈতে সপোনৰ ঘৰ সজাৰ কল্পনা কৰিছোঁ। নীৰৱ ফাগুনক প্ৰাণ দিব বিচাৰিছোঁ, গুণগুণাইছোঁ সুখৰ অমিয়া সুৰ। সিদিনা তোমাক দেখিছিলোঁ এটা আকাশী নীলা চাৰ্ট আৰু এটা ক'লা জিন্সত। তোমাক সেইদিনা খুব হেণ্ডচাম লাগিছিল। তুমি জানা, সেইদিনা তুমি মই হৈছিল গোটেইখন। মন গৈছিল ক'বলৈ তোমাক, এই চাইকেলত উঠি অহা ল'ৰাজন, মই তোমাক বহুত ভাল পাওঁ। কিন্তু ভয় লাগে, কি জানিবা তুমি মোক প্ৰত্যাখ্যানে কৰা। বি মাই ভেলেণ্টাইন বুলি ক'বলৈ মই আধুনিক নহয়। আঠুকাৰি গোলাপ ফুল দি প্ৰপ'জ কৰিবলৈ মই নাজানো। কিন্তু জীৱন নামৰ সাগৰখনিত একেলগে বঠা মাৰি পাৰ হ'ম বুলি মই চিঞৰি চিঞৰি ক'ব খোজোঁ। আৰু মই ক'ব খোজোঁ, এই চাইকেলত উঠি অহা ল'ৰাজন, মই তোমাক বহুত ভাল পাওঁ।